নমস্কাৰ, মই আজি ৰাতিৰ সাজৰ বাবে বনাম। ইমান গৰম পৰিছে, এই মচুৰৰ দালি পিচি বৰাৰ আঞ্জা টেঙাৰে বনাম। এয়া মই নিমখ দিলোঁ, এয়া হালধি, তাৰপিছত দিলোঁ তেজপাতৰ গুড়ি। আমি তেজপাতটো গুড়ি কৰি ৰাখোঁ, মিক্সিত গুড়ি কৰি। এইবাৰ মই তেলত এই বৰা ভাজিম। এয়া বৰা ভাজিলোঁ। মচুৰৰ দালি ভাজি এয়া মই নিমখ দিলোঁ তেলতে, তাৰপিছত দিলোঁ কুটি লোৱা পিঁয়াজ। এনেকৈ দিলে ধুনীয়া দেখা পায়। পিঁয়াজখিনি মিক্স হৈছে, হালধি দিছোঁ, জ্বলা দিলোঁ, এইবাৰ সৰিয়হো দিলোঁ। দি এইখিনি মই অকণমান ভাজি লৈছোঁ আৰু তাতে দিলোঁ অকণমান এই তেজপাতৰ গুড়ি। এইবাৰ মই দিলোঁ এই থেকেৰাখিনি ভিজাই থোৱা, অলপ ভিজাই ৰাখিছিলোঁ। থেকেৰাখিনি দি মই অকণমান সময় লাৰিলোঁ। এবাৰ দিলোঁ গৰম পানী। তেজপাতটো গুড়ি কৰি ৰাখিবচোন, পেলাইহে দিয়া যায় আমাৰ তেজপাতখিনি। তেতিয়া খাব পাৰি গুড়ি কৰিলে। এয়া মই এয়া মাছৰ পিচ যেন লগা হৈছে, চাওক কি ধুনীয়া হৈছে। এয়া মই অকণমান এবাৰ টেষ্ট কৰিম। এয়া ধুনীয়া হৈছে, টেষ্টি।